নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয়তো আপোনালোকে গমেই পাইছে থাম্বনেইলখন দেখি। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ৰঞ্জী ট্ৰফি, ছৈয়দ মুস্তাক আলী ট্ৰফি আৰু বিজয় হাজাৰ ট্ৰফিত খেলুৱৈসকলে এখন খেল খেলিলে কিমান পইচা উপাৰ্জন কৰিব পাৰে তাৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। আৰু তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, পোনপ্ৰথমে আমি কথা পাতিম ছৈয়দ মুস্তাক আলীত এখন খেল খেলিলে এজন খেলুৱৈয়ে কিমান পইচা পায়। ছৈয়দ মুস্তাক আলী ট্ৰফি যিহেতু T20 20 অভাৰীয়া খেল হয়, তাত এজন প্লেয়াৰে এখন খেল খেলিলে তেওঁলোকক পইচা দিয়া হয় 17,500 টকা। আৰু যোনসকল খেলুৱৈ খেলিবলৈ নাপায়, প্লেইং 11ৰ পৰা বাহিৰ হৈ থাকে, তেওঁক তাৰ আধা পইচা দিয়া হয়। তেওঁক 8,750 টকা দিয়া হয়। আৰু এইবাৰ আমি কথা পাতিম বিজয় হাজাৰ ট্ৰফিৰ বিষয়ে। আৰু বিজয় হাজাৰ ট্ৰফি বন্ধুসকল 50 অভাৰীয়া হয়। আৰু সেই ট্ৰফিত এজন খেলুৱৈয়ে খেল খেলিলে, তেওঁ যদি খেলখন খেলে প্লেইং 11ত থাকে, তেনেহ'লে তেওঁ 35,000 টকা এখন খেলত উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু যোনসকল খেলুৱৈ প্লেইং 11ৰ পৰা বাহিৰত থাকে, তেওঁ আধাটো পইচা, যিহেতু আধা 50% তেওঁ পইচা উপাৰ্জন কৰিব সক্ষম হয়। আৰু তাত টোটেল 9খনকৈ খেল খেলে আৰু তাত টোটেল ইনকাম কৰে এজন খেলুৱৈয়ে যদি সকলো খেল খেলিছে প্লেইং 11ত, তেখেতে উপাৰ্জন কৰে টোটেল 3,30,000 টকা। আৰু এইবাৰ আমি কথা পাতিম ৰঞ্জী ট্ৰফি, এটা বৃহৎ জনপ্ৰিয় এটা চিৰিজ বুলি ক'ব লাগিব, কিয়নো তাৰ পৰাই বহুতো ভাল ভাল খেলুৱৈ ওলাই গৈছে ভাৰতীয় টীমত খেলিবলৈ। আৰু ৰঞ্জী ট্ৰফি 4 দিনীয়াকৈ অনুষ্ঠিত হয়। আৰু এদিনত তেওঁলোকক 35,000 টকাকৈ দিয়া হয় আৰু 4 দিনত 1,40,000। আৰু তাতো টোটেল 9খনকৈ মেচ হয়। আৰু তেওঁলোকে এজন খেলুৱৈ যদি প্লেইং 11ত গোটেই 9খনকৈ মেচ খেলিছে, তেনেহ'লে 13 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হয়। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।